হেল্ল' এভৰিৱান, আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মোৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া পিঠাগুড়ি ভৰাই থৈছে গোটেই ডাইনিংখন মায়ে, যিহেতু মাজত মাত্ৰ 2টা দিন আছে বিহুলৈ, আৰু ভোগালী বিহু যিহেতু বিহু বুলি মায়ে আজি বনাব লৈছে নিমকি মোৰ প্ৰিয়, মই ভাল পাওঁ, আৰু নিমকিখিনি দেখিবলৈ বহুত ধুনীয়া হৈছে দেখোন আজি। এইফালে নিমকি কাটিও আছে আৰু নিমকি বনায়ো আছে, আৰু মোৰ ভাল লগা নিমকি ক্ৰিস্পি বস্তু ভাল পাওঁ। আৰু আপোনালোকে বিহু বুলি আপোনালোকৰ আয়োজন কেনেকুৱা কৰিছে প্লিজ জনাবচোন কমেণ্টৰ যোগেদি। আৰু বহুত দিনৰ মূৰত মানে 2026ত মই এইটো চাগে ছেকেণ্ড টাইম ভিডিঅ' হ'ব আপোনালোকৰ মাজলৈ দিয়া, আৰু দিয়া নাছিলোঁ বহুত দিন ভিডিঅ', আৰু সেইবাবে ভিডিঅ'বোৰ চাব আৰু সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, আৰু এনেদৰে ভিডিঅ'বোৰটো লৈ আহিয়ে থাকিম আৰু আপোনালোকে মৰম দি যাব, ভাল লাগিব। বিহু বুলি এফালে আজি যিহেতু দেওবাৰ আছিলে, সেইবাবে এয়া বিলাহী, গাজৰ, বন্ধাকবি, ওলকবি এনেদৰে বহুতখিনি শাক পাচলি আজি অনা হৈছে, যিহেতু উৰুকালৈ মাজত 2টা দিন আছে সেইবাবে। আৰু আপোনালোকৰ উৰুকাৰ প্ৰস্তুতি কেনেকুৱা? আৰু সাংঘাতিক এটা দুখ আছে এইবাৰ উৰুকাৰ, কাৰণ মঙলবাৰ পৰি গ'ল, যিহেতু আমি মঙলবাৰে নিৰামিষ খাওঁ, আৰু সেইবাবে আমাৰ এইবাৰ মানে উৰুকাৰ হেৰিটো খোৱা নহ'ব, আৰু কাৰণ উৰুকাৰ আগদিনাই আমি খাব লাগিব, আৰু যিহেতু পৰি গ'ল মঙলবাৰ, উপায় নাই। বিহু বুলি এইফালে মই আজি নাৰিকল কাটিলোঁ, আৰু এয়া নাৰিকল কাটি পূৰা ৰেডি কৰি দিছোঁ, কাৰণ যিহেতু মায়ে কিবাকিবি বনাই আছে বিহু বুলি, আৰু বিহু বুলি এয়া নাৰিকলেৰো কিবাকিবি বনাব লাগিব, লাডু বা তেনেকুৱা চুজি লাডু কিবাকিবি। আৰু মোৰ কেলেণ্ডাৰৰ সাংঘাতিক চখ, আৰু নতুন বছৰৰ আৰম্ভণিতে এয়া কেলেণ্ডাৰ আহি গ'ল, আৰু সৰুৰ পৰাই মানে কি নাজানো কিয় কিবা এটা বেলেগ সাংঘাতিক চখ, কেলেণ্ডাৰ বুলি ক'লে মই সাংঘাতিক ভাল পাওঁ 2026ৰ। আৰু বাহিৰত চাওক কিমান বেছি কুঁৱলী, এইকেইদিন খুব সাংঘাতিককৈ মানে ঠাণ্ডা হৈছে, আৰু সাংঘাতিককৈ ঠাণ্ডাও হৈছে, কুঁৱলীও পৰিছে, আৰু এয়া পৰিৱেশটো দেখুৱাই দিছোঁ। ৰাতি এতিয়া প্ৰায় 8:30 8:30 মান হৈছে, আৰু আপোনালোকক দেখুৱাই দিছোঁ কিমান কুঁৱলী পৰিছে। আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা জনাবচোন। আৰু ইয়াত ঠাণ্ডা পৰিছে এইকেইদিন বহুত, আৰু মাঘ মাহটো আৰু পুহ মাহটোৱে যি ঠাণ্ডা। তাৰপাছত এয়া যোৱাকালি বনোৱা মায়ে এয়া তিলপিঠা বনাইছিলে, আৰু ইয়াত টেমাত ভৰাই বিহু বুলি তিলপিঠা, আৰু ইমানেই। বাকী আজিলৈ আহোঁ, বাই বাই।